আমার তো এইবার আমার সিদেকানো মুর্মু শহীদ দিবস 169তম হয়। তো আমি এই অনুষ্ঠানখন আমি ৰিচিপশ্যন কমিটিৰ তৰফৰ পৰা আমি পাতিছোঁ আৰু আমি আগৰ পৰাই বহু কেইবছৰ আগৰ পৰাই তেনেকৈ আমি পাতি আহিছোঁ। নিশ্চয় আনন্দৰে আমি পাৰ কৰি আহিছোঁ আৰু এইবাৰো আমি নিশ্চয় সুকলমে আমি পাৰ কৰিবৰ কাৰণে আমি চেষ্টা লগাইছোঁ আৰু নিশ্চয় পাৰ কৰিম বুলি মই আশাবাদী। আৰু আমাৰ সহকৰ্মীবিলাকৰ লগত থাকি আমি নিশ্চয় অহাকালি আমাৰ 12 ফেব্ৰুৱাৰীত অ'পেন ছেশ্যন আছে। অ'পেন ছেশ্যন আমাৰ অতিথিবিলাক আহিব। অতিথিবিলাক অহাৰ পিছত আমি মন্দিৰত লৈ যাম ফাৰ্ষ্টত, তাতে শ্ৰদ্ধাঞ্জলি দি তাৰপিছত পিছে লগে লগে লৈ আনি আমি হেৰিত ষ্টেজত উঠাম। ষ্টেজত উঠাৰ পিছত আমি সিহঁতৰ চান্তালী পাঞ্চিৰে আদৰণি জনাই সিহঁতক সম্বৰ্ধনা জনাওঁ। তাৰপিছত আমি নিশ্চয় আমি তাৰ পিছে পিছে আমি কাৰ্যসূচীবিলাক আমি সুকলমে পৰিচালিত কৰিবলৈ আমি চেষ্টা কৰি লাহে লাহে আমি প্ৰগ্ৰামখন সুফলত মণ্ডিত কৰিবলৈ আমি কৰিম বুলি আমাৰ আশাবাদী। কালি অফিচ ছেশ্যনৰ কোনে আহিব? আমাৰতো চিফ গেষ্ট হিচাপত আমাৰ সঞ্জয় কিষাণ মিনিষ্টাৰ অসম, তাৰপিছত আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো অহাৰ কথা আছে, কিন্তু এই দিল্লীত আছে, আহি পায় নে নাপায় কিন্তু আমি ইমান অৱগত নহওঁ। কালিয়ে গম পোৱা যাব কি আহে নে নাহে, তাত কালিহে আমি ক'ব পাৰিম। আপনারা ৰাজ্যবিলাকতো ঠিকেই আছে, যিহেতু আগৰ পৰা আমি ৰাজ্যৰ সহযোগতে আমি সুকলমে আমি সাফল্যমণ্ডিত কৰিবলৈ সক্ষম হৈছিলোঁ আগৰ পৰা। এইবাৰো সক্ষম হ'ম বুলি মই নিশ্চয় আশাবাদী আৰু সুকলমে আমি অহাকালিৰ প্ৰগ্ৰামখন আমি পাৰ কৰি লৈ যাব সক্ষম হ'ম বুলি মই। क'क्राझार सहरनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। बिटिआरनि गाहाय राजथावनि क'क्राझार सहरनि जेडि र'डजों नांजाबनाय सुदेमपुरी गांजेमा बाजाराव थानाय आइ आफा मेड लाइफ BM हस्पिटालाव रोंगौथि गोनां डक्टर आरो नार्स स्टाफफोरनि गेजेरजों गथ'साफोरनि बेरामजों लोगोसे जायखिजाया बेरामिफोरनि थाखाय होगासिनो दं मोजां फाहामथाय। बे हस्पिटालाव नोंथांमोनहा गोबां फाहामथाय खाबुफोर मोननो हागोन। 24/7 इमारजेन्सि सार्भिस, लेबरेटरी, फार्मासी, पेडियाट्रिक्स, मेडिसिन, गायनोकलजी, डेन्टेल, यूरोलजी, डेन्टेल एक्सरे, प्ले एरिया, एक्सरे, सोनोग्राफी, OT, ICU, NICU, PICU नि खाबुफोरखौ मोननो हागोन। आइ आफा मेड लाइफ BM हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन आरो लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। आबुङै खौरां लाहरनो थाखाय 9101655430 8822 688 026 जानबुं नम्बराव खौरां लाहरनो हागोन।